ৰঞ্জন তম্বিত এতে কাপটো ধন্যবাদ। যোৱাকালি আমি 9 নং ৱাৰ্ড বালিগড়া আৰু 7 নং ৱাৰ্ড লগলুং টিমৰ খেল খেলাইছিলোঁ। আজিও 9 নং ৱাৰ্ডৰ আমাৰ বেজগুৰি আৰু 7 নং ৱাৰ্ডৰ তাদুনীয়া মিচিং খেলৰ তুমুল প্ৰতিদ্বন্দ্বিতা হৈছে। ইয়াত দুই পক্ষই নিৰ্দিষ্ট সময়ত ধুনীয়াকৈ খেলিছে, শেষলৈকে খেলিছে দুই দলে। হ'লেও আজি খেলৰ ভিতৰতে আমাৰ তাদুনীয়া ফুটবল টিমে আমাৰ বেজগুৰি ফুটবল টিমক 2-0 গলত জিকিবলৈ সক্ষম হ'ল। হ'লেও আমি দুই পক্ষৰ যিটো খেল প্ৰতিদ্বন্দ্বিতা আৰু প্ৰদৰ্শন দেখুৱাকৈ তাক আমি আমোদ পাইছোঁ, ৰাইজেও আমোদ পাইছে আৰু দুই দলকে সুদূৰ ভৱিষ্যতে ভালকৈ খেলিবৰ কাৰণে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু পৰৱৰ্তী কাইলৈ আমাৰ চমকং 3 নম্বৰ ৱাৰ্ড চমকং বড়ো আৰু 8 নম্বৰ ৱাৰ্ডৰ চমকং মাজগাঁৱৰ খেল আছে। এই খেলতো আমি ভাবিছোঁ আৰু আশা কৰিছোঁ আৰু ভাল এটা প্ৰদৰ্শন কৰিব, ৰাইজে আমোদ পাব। আৰু আপোনালোকৰ চেনেল যোগেদি আমাৰ এই খেলৰ প্ৰতিটো দিনৰে আমি কিবা দি আছোঁ। হ'লেও আমি ভাবিছোঁ যে আমাৰ চমকং গাঁও পঞ্চায়তৰ অন্তৰ্গত যিমান আমাৰ ৱাৰ্ডৰ খেলুৱৈ আছে নিশ্চয় ভাল এটা প্ৰদৰ্শন কৰিছে বুলি আমি আশা ৰাখিছোঁ। আৰু ভৱিষ্যতলৈও ভাল এটা খেলুৱৈ ইয়াত যে ওলাব আমি নুই কৰিব নোৱাৰি, হ'বই আশা কৰিছোঁ।